हेलो एवरीवन मोर चेनेल केयर ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু মই গৈ আছোঁ এতিয়া ঘৰলৈ। ভতিজাটোৰ কাইলৈ বাৰ্থডে আছে, সো ভাবিলোঁ ব্লগটা ষ্টাৰ্ট কৰোঁ। আৰু এইখন হৈছে ৰধলৰ পথাৰ, এইখন আমাৰ ঘৰৰ চাইডতে লাগি আছে, তো আপোনালোকে ব্লগটো চাই থাকক। আৰু এতিয়া এয়া পাই গ'লোহি আমি ঘৰ। বাৰ্থডে ডেক'ৰেশ্যনৰ কাৰণে বেলুন ফুলাই আছে আমাৰ ভণ্টিহঁতি, এয়া ৰশ্মিতা, দীপিকা, পূজা আৰু এয়া বাৰ্থডে বয় মামীয়েকৰ লগত আছে। মামীয়েক নহয়, মা, আমাৰ ৰিঅ'ৰ মামীয়েক। আমাৰ এয়া কালিয়ে ৰাইজে কালিৰ পৰা সেই ডেক'ৰেশ্যন কৰি হোৱাগৈ নাই। মেইন পাত ৰশ্মি আছে, তাইক থপ মাৰিছে যেনিবা, হোৱাগৈ নাই দেই। বয় শুই উঠিছেহে, এতিয়া আমি চাম কি কি কাটিছে। তিনিটা আমাৰ জিন দুটাই হাঁহ মাৰি আছে। ডেক'ৰেশ্যন কৰি হৈ গ'ল, ডেক'ৰেশ্যনৰ মানুহে লগাই দিলে। এয়া কালিয়ে পৰা যুঁজি আজি হৈছে দেই। জিন্দা কিবা এটা কৈ দিয়ক। হেপী বাৰ্থডে, হেপী বাৰ্থডে ক। অঁ হেপী বাৰ্থডে। এয়া হাঁহৰ মাংস, এয়া দালি, এয়া মাছ ফ্ৰাই কৰি আছে।
जगह बहुत है ব্ৰইলাৰ ঘৰত হৈছে ইমান খাইছনে মচুৰ দাইল কি দাইল কৰি দিব লাগিছিল এয়াই আছিল আজি আমাৰ বাৰ্থডে বুলি দিনটো এনেকৈ পাৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যি কৰোঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।